জুবিন দাৰ মৃত্যু হোৱা কথা যেন কোনেও বিশ্বাস কৰিবই নোৱাৰে। জুবিন দাৰ অনুৰাগীসকলে লিখিছে ব্ৰহ্মপুত্ৰ হ'লে উভতাই পঠালেহেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল। বুজি নাপালে তেওঁৰ গভীৰতা। সঁচাকৈ জুবিন দাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ এই ভিডিঅ'টোৰ যোগেদি, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'তে আছে শান্তিত থাকক। আৰু আপোনালোক সকলোৱেও প্ৰাৰ্থনা কৰিব। বিদেশ যোৱাৰ পূৰ্বে জুবিন দাইনো কি কৈছিলে এটা সৰু ক্লিপ আছে, ক্লিপটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September, and we are organizing an event called Northeast Festival. There, I'm Zubeen from Bollywood in Assam and Northeast, and I'll be coming to join you, and I invite you, all of you, to join us for this cultural event. It's not only culture, it's a traditional event from Northeast. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. জুবিন দাই যি সংগীত জগতৰ অৱদান দি থৈ গৈছে সেইটো সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ গান, তেওঁৰ কণ্ঠ, তেওঁৰ সৃষ্টি আমাৰ সকলোৰে হৃদয়ত চিৰসেউজীয়া হৈ থাকিব। আৰুনো কি ক'ম, আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আকৌ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ দাদা য'তে আছে ভালকৈ থাকক, আৰু তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।